হে এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মাছ আনিছে, সেয়ে ভাবিলোঁ মাছখিনি বনাওঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু ধুনীয়াকৈ পিঁয়াজ জলকীয়া কাটি লৈছোঁ আৰু আদা নহৰু অকণমান পিচি লৈছোঁ। লৈ এয়া ৰান্ধিবলৈ লৈছোঁ অলৰেডি। ধোৱা চোৱাখিনি আগতে চাফা কৰি লৈছোঁ, মই ধুই লৈছোঁ। গোটেইখিনি ধুই লৈ এতিয়া কেৰাহীত পিঁয়াজ তেল দিছোঁ। তেল গৰম হোৱাৰ পিছত পিঁয়াজ দি দিছোঁ। ধুনীয়াকৈ ভাজি লৈ ইয়াতে বিলাহীখিনি দি দিম। বিলাহীখিনি দি ধুনীয়াকৈ গলাই লৈ অকণমান পানী দি তাৰপিছত মাছখিনি ধুনীয়াকৈ ঢালি দিম। আৰু যিহেতু মাছখিনি আজি কেঁচাই বনাম, নভজাকৈ বনাম মাছখিনি, কাৰণ তেল থকা মাছ নভজাকৈ বনাইহে ভাল পাওঁ আমি। আমাৰ ঘৰত চবে তেনেকৈয়ে ভাল পায়, যিহেতু তেল আছে মাছখিনি, সেয়েহে ভাজি নল'লোঁ আৰু এনেকৈয়ে বহাই দিলোঁ। আৰু এয়া মাছখিনি দি দিছোঁ, যাতে মাছখিনি ভাঙি নাযায় সেইকাৰণে লাহে লাহে মাছখিনি লৰাই লাৰি দিছোঁ, আৰু যাতে তলতো লাগি নধৰে, সেয়েহে বহুত সাৱধানে বস্তুখিনি লাৰি আছোঁ। আৰু ইয়াতে পানী চানী দি ঢাকি কিনে ফাইনেলি হৈ যাব। আৰু এয়া ইফালে বনাব লৈছোঁ মাছৰে কণী। ধুনীয়াকৈ পিঁয়াজ জলকীয়া হালধি মছলাৰে গোটেইখিনি বস্তু সানি লৈ এনেকৈ ফাইনেলি ভাজি আছোঁ মই কণীখিনি। আৰু মাছৰ কণী খোৱাৰ বহুত এটা ইচ্ছা আছিল বহুত দিন ধৰি, সেয়েহে মাছৰ কণীখিনি এনেকৈ ধুনীয়াকৈ মই নিজে গোটেইখিনি বস্তু ৰেডি কৰি ভাজি আছোঁ। মনে মনে ভাবি আছোঁ যে কিমান ধুনীয়াকৈ মাছৰ কণীখিনি ভাজিছোঁ, কেতিয়া যে খাব পাম। মানে বিৰাট এটা বহুত দিনৰ পৰা লোভ এটা লাগি আছিলে যে মাছৰ কণী খাম। আৰু ফাইনেলি এয়া মাছো হৈ গ'ল আৰু এইফালে মাছৰ কণীও ভজা হৈ গ'ল। আৰু এয়া বিলাহী অকণমান কাটি লৈছোঁ খাবলৈ। এয়া চবৰ কাৰণে ভাত বাঢ়ি লৈছোঁ। এতিয়া ফাইনেলি আমি সকলোৱে খাম, বহিছোঁ। আৰু এই আমাৰ দোকানতে হয়, তাতে এনেকৈ গোটেইখিনি বস্তু ওলাই লৈছোঁ আমি সকলোৱে, যিহেতু বহি একেলগে খাম। আৰু দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে। ভাল লাগিলে ভিডিঅ'টো সকলোৱে লাইক এটা কৰি দিব।